পোকা খাওয়াইতো এই যে সব দাগ আছে তো হয় কিন্তু ফুকটো দেখা নাই ফুকটো কোন পালেহে পানি গনে গুছি গল না এটো নগরিব ধানটো নগর কৰি সার মেডিসিন নাই কোনো কাম না করে বেলে হ্যাঁ বেলে এলে মেললো নি কিবা মেডিসিন একটা পরফেক্ট না 100 টাকা দাম লইছে ম্যাডাম কম হুড়ু মেল্লা আছে যে পুরা পোয়ালি কিটাই দে পুরা এলে এটা উড়ি আছে যে এটা তোমাতে 20-22টা করে আছে এই ফলে 20-22 সরু না ডাঙর সরু 3-4 জাত আছে কালা ওদিন জিএস আইছিল কয় কি এটা আর্মি পোকা হয় কালা বহুত পোক ধানটো ৰঙা পৰি গৈছে মই দিছপুৰৰ পৰা আহি পেলাই পথাৰত নামাৰ কথা আছিলে কিন্তু বৰষুণ পৰাৰ কাৰণে এইকেইদিন মই পাৰা নাছিলোঁ আজি বৰষুণ বন্ধ হোৱাৰ কাৰণে ৰাইজে পথাৰত চাবলৈ মোক মাতিছিলে সেইকাৰণে পথাৰত মই গৈছোঁ এনে সকলোতে হৈছে কিন্তু এই বৰষুণ যে আজি এসপ্তাহ ধৰি পেলাই অলপ পৰি আছিলে সেই অলপ বৰষুণ পৰাৰ কাৰণে পোক মানে পানীৰ লগত উঠি গৈছে তথাপিও কিছুমান য'ত মানে পানীয়ে মানে বৈ যাব পৰা নাই ওখ ঠাই তাত এতিয়াও পোক আছে সেইকাৰণে মই দতমাত মই গৈছিলোঁ দতমাতে মই ফিল্ডটো চাইছোঁ গৈ পেলাই দেখা পাইছোঁ যে ডাঙৰ পোক তাত ধৰিছে মাজা খোৱা পোক যদি ধৰে তেতিয়াহ'লে মানে সেই পথাৰৰ পৰা ধান আৰু নাপায় সেইকাৰণে মই অফিচৰ বিষয়াসকলক মই মাতি পেলাই চাইছোঁ তাত পোকটো দেখা পাইছে আৰু বৰ বেয়া হৈছে মানে খেতিটো সুন্দৰ আছিলে কিন্তু এই পোকে খোৱাৰ পিছত মানে ধানটো একেবাৰে নষ্ট হৈ গৈছে তেওঁলোকে যেনেকুৱা ধৰণৰ আশা কৰিছিলে এনেকুৱা ধৰণৰ তেওঁলোকে উৎপাদনটো নাপাব সেইকাৰণে নিজাৰটো ল'বৰ কাৰণে যাতে পোকটো মাৰিব পৰা যায় তাৰ কাৰণে পদক্ষেপ যাতে লয় তাৰ কাৰণে মানে মই বিষয়াসকলক মাতিছোঁ আৰু তেওঁলোকে অলপ দৰৱ লৈ গৈছিলে সেই দৰৱটো তেওঁলোকক বিতৰণ কৰিছে আৰু কিছুমান থাকি গৈছে সেই থাকি যোৱা আমাৰ সেইফালে কি কয় ৰইনাদাবি এইফালেও খাইছে আৰু আমাৰ দেৱৰগাঁৱতো খাইছে এতিয়া মই চাইছোঁ পথাৰত অলপ লাহে এই বৰষুণ পোৱাৰ কাৰণে গ্ৰীণ হৈ আহিছে যদি গ্ৰীণ হৈ আহে আৰু পানী থাকে তেতিয়াহ'লে পোকটো গুচি যাব তথাপিও মানে মেডিচিন দিব লাগিব ঔষধ দিব লাগিব সেইটোৰ কাৰণে মই চাই পেলাই তেওঁলোকক ঔষধটো দিম কোভিডৰ সন্ত্ৰাস কিন্তু বৃদ্ধি পোৱা পৰিলক্ষিত কোকৰাঝাৰত দেখা গৈছে হয় কোকৰাঝাৰতো মানে তেনেকৈ কোভিডৰ যোগেদি মৃত্যুবৰণ কৰাটো আমি দেখা পাইছোঁ আৰু যাতে নহয় বৃদ্ধি নহয় তাৰ কাৰণে সাৱধানতা অৱলম্বন কৰিবৰ কাৰণে আমাৰ বিষয়াসকলে কাম কৰি আছে তো তথাপিও মানে হৈছে তাৰ কাৰণে আমি সকলোৱে সাৱধান হ'ব লাগিব আপোনালোকে তাৰ কাৰণে এৱাৰনেছ কেম্পেইন আপোনালোকৰ মাধ্যমেদি যাতে হয় তাৰ কাৰণে মই আপোনালোকক সহযোগিতা আগবঢ়াবৰ কাৰণে মই আহ্বান জনাইছোঁ আমি সকলোৱে সাৱধান হ'ব লাগিব অসাৱধানৰ কাৰণে মানে আমি এই ৰোগত আক্ৰান্ত হৈছোঁ আমাৰ মানুহবিলাকে আক্ৰান্ত হৈছে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নিজে সাৱধান হ'ব লাগিব সেইটোৰ কাৰণে মই আহ্বান জনাইছোঁ